फाइनली गाइस आज मोर चेनेलत विजय आदिवासी यूट्यूब चेनेलत आपनालोকক स्वागतम करिछु और नमस्कार पोनप्रथमे। तो मैं आज आपनालोকক कबले जाम जे आमार उमा महेश्वर धाम प्रतिष्ठा और महाशिवरात्रि उद्यापन तो कत हम आपनालोके गम पाइसे। तो मैं एड्रेस दिसु आपनालोকক। तो সেই एड्रेसटुते आपनालोके आहिब पारिब और चाब पारिब। तो मैं সেইবিলাককে आपनालोকক শুনুৱাইছো। চকলি পথাৰ ডাক দ পথাৰ 7855602 3 নম্বৰ जिला गोलाघाट অসম। और दिनांक 23 और 24 फागुन 1985 इंग्राजी 7 और 8 मार्च 2024 सन बृहस्पतिवार और शुक्रवार। तो मैं इतना आपनालोকক निमंत्रणी हराय जिखिनि यात मैं लेखा আছে आपनालोকক কৈ যাম। आपनालोके मन দি শুনিব ताकि ভিডিওটো যদি ভাল লাগে आपनालोके लाइक कमेंट शेयर करी सब्सक्राइब কৰিব নাপাহৰিব। নতুন আছে যদি যিখিনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। গতিকে মই এই পাঠখিনি আপোনালোকক পঢ়ি অলপ শুনাই দিম, আপোনালোকে ধুনীয়াকৈ চাব শুনিব। নিমন্ত্রণী হরাই প্রম শ্রদ্ধা ভজন নেখু ভক্তবৃন্দ। জয় জয়তে গোলাঘাট जिला ধনশরী মহকুমা বৰপথাৰ মৌজাৰ চকলি পথাৰ গাঁৱত নৱনিৰ্মিত উমা মহেশ্বৰ ধাম মন্দিৰ ভাগৰ প্ৰাণ প্ৰতিষ্ঠা ও মহাশিৱৰাত্ৰি উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকৰ হ'ব পৰম কৃপালু ভক্তবৃন্দলৈ শ্ৰদ্ধা ও প্ৰণিপাত নিবেদন দিলো। সত্য শিৱম সুন্দৰম যি সত্য সেই শিৱ আৰু যি শিৱ সেই সুন্দৰ। স্বয়ং পুৰাণ ভক্তা ভূত মণিয়ে কথাষাৰি ব্যক্ত কৰি গৈছে। শিৱ মহাপুৰাণত বিশ্বৰ একমাত্ৰ সৃষ্টিকৰ্তা শিৱ বুলি উল্লেখ কৰিছে। ব্ৰহ্মা বিষ্ণু সৰ্বদেৱগণ জীৱগণ গ্ৰহ নক্ষত্ৰ তৰু তীৰ্ণ বৃক্ষ নদ নদী পৰ্বত শ্ৰাৱণ অৱস্থাৰ আদি সকলো চৰাচৰ মহাপ্ৰভু দেৱাদি দেৱ মহাদেৱতে উৎপন্ন। সেয়েহে শিৱ নিৰ্গুণ হৈও অগুণ সম্পূৰ্ণ। এনে আহতুক কৈলাসপতি পঞ্চানন চুলপানী দৈ ভোলানাথ মহাপ্ৰভুৰ উল্লেখিত উপাসনাৰ স্থলী হিচাপে ভক্তপ্ৰাণ ৰাইজৰ
আশীষেৰে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। সেয়ে অহা 1985 শতাব্দৰ 23 আৰু 24 ফাগুন ইংৰাজী 7 আৰু 8 মাৰ্চ 2024 চন বৃহস্পতি আৰু শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে সেৱাথলী ভাগীৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মহাশিৱৰাত্ৰি উদযাপনেৰে ধৰ্মপ্ৰাণ ৰাইজৰ সেৱাৰ বাবে শ্ৰদ্ধাৰ মুকলি কৰিবলৈ লোৱা হৈছে। সেয়েহে শ্ৰদ্ধা ভজন সুধীবৃন্দ উক্ত মহাশিৱৰাত্ৰি উদযাপনৰ লগতে সংগতিত ৰাখি শেষৰ দিনা দক্ষ যজ্ঞ নামৰ এখনি মহাপুৰুষীয়া নাট মঞ্চস্থ কৰাৰ আয়োজন কৰা হৈছে। গতিকে উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত উপস্থিত থাকি সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আদৰেৰে সেই নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ইতি ভৱদ্য উদযাপন সমিতিৰ হৈ শ্ৰী ৰোহিত কোঁৱৰ সভাপতি, শ্ৰী টংক কাৰ্কি সভাপতি, শ্ৰী সোমৰাজ দাহাল সম্পাদক, শ্ৰী অৱনী বুঢ়াগোহাঁই, শ্ৰী জিতু গগৈ সহ সম্পাদক। আৰু আপোনালোকক কাৰ্যসূচী বৃহস্পতিবাৰৰ যিখিনি আছে সেইখিনি মই পাঠ কৰি দিছোঁ। পুৱা 7:30 বজাত ধৰ্মধ্বজা উত্তোলনত শ্ৰীযুত ৰোহিত কোঁৱৰ সভাপতি উদযাপন সমিতি। পুৱা 8 বজাত বৃক্ষ ৰূপক শ্ৰীযুত পুনাৰাম শইকীয়া অৱসৰ প্ৰাপ্ত শিক্ষক, শ্ৰীযুত দেৱী প্ৰসাদ শ্ৰেষ্ঠ সমাজ সেৱক। পুৱা 8:30 বজাত বৰুণ আচান। পুৱা 9 বজাত বৰণ। পুৱা 9:30 বজাত পূজা আৰম্ভ। পুৱা 10:30 বজাত অধিবাস আৰম্ভ। বিয়লি 12:30 বজাত পঞ্চা নৃত্য দিবা। বিয়লি 2:30 বজাত খোলা দিবা। বিয়লি 4:30 বজাত অন্না দিবা। সন্ধিয়া 6:30 বজাত পুপা দিবা আৰতি পুপা অঞ্জলি। সন্ধিয়া 7 বজাত নাম কীৰ্তন। সেয়াকে কৈ মই আপোনালোকৰ ওচৰত নমস্কাৰ জনাইছোঁ। শুকুৰবাৰে যিখিনি হ'ব সেইখিনি আপোনালোকক মই বেলেগ একটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত পেশ কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ভিডিঅ' মই বনাই থাকোঁ আৰু বনাই যাম আপোনালোকে। ঠিক আছে, তো এয়াই আছিলে মোৰ ফালৰ পৰা জাননী। জয় হিন্দ, জয় আই অসম।